নমস্কাৰ, মই ভাস্কৰ। মই ঘৰতে এটা ইনকিউবেটৰ বনাইছিলোঁ। এইটো 25 দিনৰ পিছত আৰু মই ফটোবিলাক ৰাখিছোঁ, তাৰে আগত ৰখা নাই বা হেৰি কৰা নাই। মই যেনেকুৱা ধৰণত ইউটিউবত চাই দেখা পালোঁ, তেনেকুৱা ধৰণতে মই প্ৰতিটো নিয়ম পালন কৰিছোঁ। এই 30 দিনৰ দিনাৰ ৰিজাল্ট, মোৰ কণীবোৰ ক'লা পৰিছে। গোটেইবিলাক ক'লা পৰা নাই, কেইটামান ক'লা পৰিছে। মুৰ্গীৰ কণীও আছিলে, মোৰ হাঁহৰ কণীও আছিলে, ক'লা পৰিছে। ক'লা পৰিছে যদিও চাওকচোন, মই বাহিৰত লৈ যাই পেলাই মই কি কৰিছোঁ, এইবাৰ ভাঙি আছোঁ। মই ভাঙি চাইছোঁ। মোৰ 50টা কণী দিছিলোঁ, মোৰ 50টা কণী এটাও মোৰ কণী নোলালে। গোটেইবিলাক কণী মোৰ বেয়া হৈ গৈছে কমপ্লিট। এতিয়া নাজানো আৰু ইউটিউবত এইবিলাক যিবিলাক বনোৱা দেখাই, ৰিজাল্টবিলাক দেখাই, এইটো অৰিজিনেলে দেখায় নে ক'ৰবাৰ পৰা কিবা এডিটিং কৰি পেলাই বনাই দেখায়, সেইটো নাজানো। মই নিজেও টেষ্টিং কৰি চালোঁ, ইউটিউবত দেখা পাই পেলাই মোৰো মন গ'ল কৰি চাবলৈ। মেচিনটো ঘৰতে বনাই দিলোঁ, কণীও আনিলোঁ। কণী আনি পেলাই সেই অনুযায়ী মই হাঁহৰ কণীও দিলোঁ, মুৰ্গীৰ কণীও দিলোঁ। চাওকচোন ৰিজাল্ট, আপোনালোকে নিজৰ চকুৰ আগত আছে, ৰিজাল্ট চাওক। সেই 3টা ভাঙিলোঁ, 3টা কমপ্লিট বেয়া আছে কণী। ঠিক আছে, মানি ল'লোঁ কণীৰ গণ্ডগোল। আকৌ আমি এইবাৰ বাকী মই মুৰ্গীৰ কণী 2টা আৰু হাঁহৰ কণী এটা যি ক'লা পৰিছে, সেই ক'লা পৰা কণী লৈ গৈছোঁ। চাব, ক'লা পৰা কণী লৈছোঁ। মুৰ্গীটো চাওক, এই আৰু ফিল্ডত দলেই মাৰি দিছোঁ আৰু এইখন। সেই চাওক, মুৰ্গীটো চাওক। এইটোত চানা অলৰেডি আহিছে যদিও তাৰমানে এইটো দেখিছে না, চানাটো আহিছে। এইটোৰো কণীটো কেনেকুৱা হৈ গৈছে। এইবিলাকতো চব মোটামুটিতো আপোনাৰ 30 দিন। এইটো হাঁহৰ কণী, এইটোৰো আহিছে। মুৰ্গীটো বেয়া হৈ গৈছে নেকি? এতিয়া নে মোৰে মেচিনটোত কিবা গণ্ডগোল হ'ল বনোৱাত, নে কণীৰে গণ্ডগোল হ'ল, নে কি কথা, কিবা তাৰ সেইটো গম নাপাম আৰু। মই নিজে বনাই চাই মেলি, বহুত কেইবাৰ চাই মেলি বনাই লৈ যিটো ৰিজাল্ট পালোঁ, সেইটো ৰিজাল্ট হৈছে পূৰা 0-0। ইয়াত কোনো ধৰণৰ ভাল ৰিজাল্ট এটা নোলালে। মোৰো অভিজ্ঞতাটো কম, আৰু এইটো মোৰ প্ৰথম অভিজ্ঞতা যিহেতু। চাওঁ পিছত ইউটিউবত দেখুওৱা ধৰণত যিটো এটা ভাল ৰিজাল্ট দেখাইছিলে, সেই অনুযায়ী মই কণীও তাৰমানে প্ৰথমতে মোৰো ভুল, কম কৰি দিব লাগিছিলে, বেছি কৰি দি দিলোঁ। যিহেতু একেই টাইম যাব, দি দিলোঁ বেছি কৰি, কিন্তু ৰিজাল্টটো নাই। সেইকাৰণে আৰু কি কৰিছোঁ, গোটেইবিলাক কণী ওলাই লৈছোঁ। ওলাই লৈ আৰু পেলাই দি থৈ আহিম আৰু খালতে। মেচিনটো বনোৱা খৰচ, এই 30 দিনৰ যিখিনি আপোনাৰ লাগি থাকিবলগীয়া কষ্ট, সফল নহ'ল। যা নহওক, মই আৰু চেষ্টা কৰিম। এইবাৰ সফল নহ'লেও চাওঁ, আৰু এবাৰ চেষ্টা কৰি চাম। যদি এইবাৰো সফল নহওঁ, তেতিয়াহ'লে আৰু মই এইটোত আৰু হেৰি নকৰোঁ আৰু। মই মানি ল'ম আৰু বোলো যে এইটোত হয় মোৰ কিবা গণ্ডগোল মেচিনটো বনোৱাত, নতুবা কিবা বেলেগ চিষ্টেমত হেৰি কৰা যায় আৰু। মই সদায় চেক কৰোঁ গোটেইখিনি বস্তু, সদায় চেক কৰোঁ। কিহৰ কাৰণে কি হ'ল সেইটো আৰু গম নাপালোঁ আৰু। যা নহওক, আৰু এবাৰ মই চেক কৰি চাম। এইবাৰ কণী মই কম কৰি দিম, দি পেলাই চেক কৰি চাম কি হয়। যদি এইবাৰতো তেনেকুৱা ৰিজাল্ট হয়, তেতিয়াহ'লে আৰু এই মেচিন চেচিন আৰু গোটেইখিনি পেলাই দিম আৰু। চাওকচোন কণীবোৰ, চববোৰ কণী প্ৰায় ক'লা হৈছে, ঘোলা হৈ গৈছে ভিতৰতে। মই পেলাই দিলোঁ আৰু খালত সেইবিলাক।